আপোনালোকক মই আজি আন এটি ভিডিঅ'লৈকে ৱেলকাম জনাইছোঁ। মই আজি আহিছোঁ, আপোনালোকে দেখা পাইছে মোৰ পিছফালে এডভেঞ্চাৰ পাৰ্ক। তো অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত এডভেঞ্চাৰ পাৰ্ক কেনেকুৱা, আমাৰ যেনেকৈ গুৱাহাটীত একলেণ্ডত আপোনালোকে যায়, ঠিক তেনেকৈ ইয়াতো আজি আমি আহিছোঁ। ইয়াৰে লুনাৰ পাৰ্ক বুলি কয়। তো ইয়াতে চবখিনি বস্তুৱে আছে, চব বুলি নকওঁ, মানে বহুতখিনি বস্তু আছে। সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰলৈকে, যেনেকুৱা ৰলাৰ কষ্টাৰৰ পৰা আদি কৰি সৰু ল'ৰা ছোৱালীৰ যিবিলাক উঠা বস্তু থাকে, এই সকলোবোৰ বস্তুৱেই ইয়াতে আছে। তো এই গোটেইখিনি বস্তু গৈ পেলাই মই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। মই একদম ছুটিকৈ আপোনালোকক বহুত ধুনীয়াকৈ সংক্ষেপত ভিডিঅ'টোত এটা চামাৰি দি দিম। আৰু এইখনেই হ'ল এডভেঞ্চাৰ পাৰ্কখনৰ মেইন গেটখন, প্ৰকাণ্ড ডাঙৰ গেট আৰু বহুত ধুনীয়া গেটখন দেখিবৰ কাৰণে। আৰু ইয়াতে আমি যাবৰ কাৰণে টিকেট ল'ব লাগিব আৰু টিকেটৰ প্ৰাইচটো ইয়াতে বেলেগ বেলেগ হয়। ডাঙৰ মানুহৰ কাৰণে বেলেগ হয় আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বেলেগ হয়, যিটো সকলোবিলাক ঠাইতে সাধাৰণতে দেখিবলৈ পোৱা যায়। এতিয়া ইয়াতে জেনেৰেল টিকেট এডমিশ্যন হ'ল $20 আৰু $20 কি কৰিব পাৰি, $20 আপুনি সোমাব, এণ্ট্ৰি ফিজটো পায় আৰু লগতে যিকোনো এটা ৰাইড কৰিব পাৰে ভিতৰত। কিন্তু আনলিমিটেড যদি ৰাইড কৰিব ইচ্ছা আছে, যে যিহত ইচ্ছা তাতে উঠিব বিচাৰে, তেতিয়াহ'লে $20তকৈ বেছি টিকেটৰ প্ৰাইচ, যিবিলাক $55 বা তাতোকৈও বেছি ফেমিলি পেক থাকে, তো সেইবিলাক পইচা ল'ব লাগে। অৱশ্যে আমি টিকেট ল'বৰ কাৰণে কিন্তু বহুত সময় ৰখিবলগীয়া হ'ল, কাৰণ বহুত আজি মানুহৰ ভিৰ, কাৰণ আজি ৰবিবাৰ আছিল, গতিকে বহুত বেছি মানুহৰ ভিৰ। গতিকে অলপ সময় ৰখাৰ পিছত আমি টিকেট লৈ ফাইনেলি আমি ভিতৰত সোমালোঁ। আৰু সোমাই পেলাই চাওক এনেকুৱা এটা ধুনীয়া পৰিৱেশ। ইয়াতে সৰু ল'ৰা ছোৱালীৰ কাৰণে এনেকুৱা ট্ৰেইন, সৰু সৰু ট্ৰেইন, য'ত একচুৱেলি ডাঙৰ মানুহ উঠিব পাৰে। বাকী এইবিলাক হ'ল আপোনালোকে দেখা পাইছে, এইটো কি বুলি কয় একজেক্টলি মই নাজানো, বাট এইখন গাড়ীত আপুনি নিজে চলাই পেলাই ইখনে সিখনত খুন্দিয়াব পাৰে। আৰু এইটো যিটো ৰাইড দেখা পাইছে, দেখাত ইমান ফিল নহ'লেও একচুৱেলত মানে কি বহুত বেছি ওপৰৰ পৰা তললৈকে এনেকৈ পেলাই দিয়ে আৰু কমপ্লিট মানুহটো উল্টা হৈ যায়। গতিকে এটা মানে কি ভয়ো লগা আৰু ভালো লগা এটা নিশ্চয় অভিজ্ঞতা হ'ব ইয়াতে। আৰু এইবিলাক চব, এইটোত মই উঠিছিলোঁ ইয়াৰ আগতে এদিন আহোঁতে, তো মোৰতো মানে বহুত ভয় লাগে, বাট যিবিলাক মানে ভয় নকৰে তেওঁলোকৰ কাৰণে মানে এটা বহুত ভাল লগা বস্তু। আমি এইমাত্ৰ ৰলাৰ কষ্টাৰত উঠিবলৈ আহিলোঁ আৰু এক্সপিৰিয়েঞ্চ মজা আছিলে, কিন্তু আনফৰ্চুনেটলি মানে কি ভিডিঅ' কৰা নহ'ল। বাট এনিৱেজ, মমি কেনে লাগিল? বিৰাট ভাল লাগিল, একবাৰ নামে দেই। তো ভাল লাগিল, মোৰ অলপ ভয় লাগি আছিল, বাট ভয় লাগিলেও ইমান বেছি ওখ নহয়। বাকী আপোনালোকে এটা কথা জানি একদম আচৰিত হ'ব যে এই যিটো ৰলাৰ কষ্টাৰ, এইটো পৃথিৱীৰ আটাইতকৈ পুৰণি ৰলাৰ কষ্টাৰ। এই যিটো ৰোলাৰ কষ্টাৰ আছে, এই ৰোলাৰ কষ্টাৰটোক দ্য গ্ৰেট চিনিক ৰেলৱে বুলি কোৱা হয়, যিটো চবতকৈ পুৰণি আৰু ইয়াক বনোৱা হৈছিলে 1911 চনত। তাকো আপোনাৰ অৰিগন উড, যিটো অকল মানে কেনাডাত পোৱা গৈছিল। আৰু লগতে এটা কথা ক'ম যে এই ৰোলাৰ কষ্টাৰটোৰ দৈৰ্ঘ্য ইয়াতে অৱশ্যে বহুত বেছি নহয়, মাত্ৰ 1 কিলোমিটাৰ, আৰু ইয়াত 3000 লাইট লগাই থোৱা আছে। আৰু ইয়াতে এনেকৈ ভোক চোক লাগিলে খাবৰ কাৰণে সৰু সুৰা কেফে চব ইত্যাদিও আছে। তো ইয়াত বহুত বেছি পেট ভৰাই খোৱাৰ কাৰণে খাদ্য পোৱা নাযাব, বা তথাপিতো অলপ চলপ কিবা এটা খাবৰ কাৰণে নিশ্চয় পাব। আৰু এনেকৈ এইবিলাক ইয়াতে বেলুন ফুটোৱা খেলা ধূলাও আছে। আমি সৰুৰ পৰা সেইবিলাক বহুত খেলিছিলোঁ, আৰু দেখা পালে সৰু ছোৱালীজনীয়ে এইম লগাই পেলাই বেলুন এটা ফুটালে, তো তাই এতিয়া এটা কিবা প্ৰাইজ পাব। তো এইবিলাক বস্তু ইয়াতে মানে বহুত ধুনীয়াকৈ দেখিবলৈ পোৱা যায়। আৰু ইয়াৰ কাৰণে $7 লয়। তো $7 মানে এটা গেম খেলিব পাৰে। এতিয়া কেইটা বেলুন ফুটাব দিয়ে সেইটো মই নাজানো। তো এনেকৈয়ে আজিৰ দিনটো বহুত ধুনীয়াকৈ পাৰ হ'ল, কাৰণ আপোনালোকে দেখিছে ইমানখিনি বস্তু আছে, আৰু ইয়াত অহাৰ পিছত সময়খিনি কিমান সোনকালে গুচি গ'ল গমেই নাপালোঁ। গতিকে এইটো সঁচাকৈ বহুত ভাল লাগিল আজি আমাৰ ইয়াতে আহি পেলাই। আৰু লগতে আমি গোটেই বস্তুখিনি, আমাৰ গোটেই দিনটোৰ এক্সপিৰিয়েঞ্চখিনি অতি কম সময়ৰ ভিতৰত আপোনালোকলৈও আগবঢ়ালোঁ, যাতে আপোনালোকেও চাই পেলাই ভাল পায়। আৰু যেতিয়া আপোনালোকেও সময় পায়, সুবিধা পায় এনেকুৱা কিছুমান ঠাইত যাবৰ কাৰণে, তেতিয়া যাব চেষ্টা কৰিব। আৰু এনেকৈয়ে নিজৰ দিনটো এদিন বাকী গতানুগতিক দিনবিলাকতকৈ অলপমান বেলেগকৈ কটাবৰ কাৰণে ট্ৰাই কৰিব। মোৰ পিছফালে দেখা পাইছে একদম বেয়া চিঞৰি আছে মানে মানুহবিলাকে।
এগেইন আন এটি ভিডিঅ' আপোনালোকে চালে আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে গতিকে আগৰ ভিডিঅ'বিলাকৰ নিচিনা ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব আৰু যদি পেজখন ফ'ল' কৰা নাই তেতিয়াহ'লে পেজখন ফ'ল' কৰি দিব বাকী নেক্সট ভিডিঅ'ত লগ পাম তেতিয়ালৈকে আপোনালোক সকলোৱে ভালে কুশলে থাকক বাই বাই